মাঘৰ বিহুত মানে মকৰ সংক্ৰান্তিৰ দিনা কৰিব পাৰে জীৱনৰ পৰা সকলো দুখ কষ্ট দৰিদ্ৰতা দূৰ কৰি বা ইচ্ছা পূৰণ কৰিবৰ বাবে এটা অতি সহজ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব ক'লা তিল বা তিলৰ লাড়ু ল'লেও হ'ব। তিলৰ লাড়ু যদি পাৰে আপোনালোকে মকৰ সংক্ৰান্তিৰ দিনা দান কৰিব। যাকেই পাৰে দান কৰিব, বিশেষকৈ দৰিদ্ৰ লোকক দান কৰিলে ভাল হয়। আৰু সেইদিনা মানে যিদিনা মাঘৰ বিহু ৰাতিপুৱা আমি মেজি জ্বলাওঁ, সেইদিনা ৰাতিপুৱা শুই উঠি এটা তামৰ ঘটিত পানী ভৰ্তিকৈ লৈ তাতে অলপমান সেন্দুৰ মিহলাই আৰু গুড় অকণমান মিহলাই সূৰ্যদেৱলৈ অৰ্ঘ্য দিব। মানে সূৰ্যদেৱলৈ আগবঢ়াব। ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব 21 বাৰ। তাৰপিছত আপোনালোকে অৰ্ঘ্য দিব, মানে মন্ত্ৰটো গাই থাকিব পানী ঢালি থাকোঁতে। মন কৰিব সেই পানীৰ ছিটিকা যাতে আপোনাৰ ভৰিত নপৰে আহি। এনেকৈ সুবিধা কৰি আপুনি জল অৰ্পণ কৰিব। তাৰপিছত সেই যি পকাত বা মাটিত যি জল পৰিছে সেই পানীৰ অকণমান আপুনি আপোনাৰ মূৰত লগাব। হৈ গ'লে মানে জল ঢলা হৈ গ'লে আপুনি অলপমান মূৰত লগাব। এনেকৈ যদি কৰে তেনেহ'লে দেখিব আপোনাৰ জীৱনত যি কেৰিয়াৰত বাধা পাই আছে, যদি আপুনি সকলোতে পৰাজয় হৈ থাকে তেনেহ'লে এই সকলো বাধা বিঘিনি আঁতৰি যাব।